এয়া হৈছে আমাৰ নতুন ঘৰৰ খুঁটা পতাৰ দিনা। যিহেতু খুঁটা পতা হৈছিল বহাগতে, কিন্তু মই ভিডিঅ'টোহে দিব পৰা নাছিলোঁ কিবা অলপ অসুবিধাৰ কাৰণে। যিখিনি নিয়ম কৰা হৈছিল সেইখিনি আপোনালোকক অলপকৈ দেখাই দিলোঁ। যিহেতু সেইকেইদিনত বহুত বেছি বৰষুণ আছিল আৰু আগদিনালৈকে বহুত বেছি বৰষুণ দি আছিল। আমি ভাবিছিলোঁ হয়তো বৰষুণেই হ'ব নেকি, মনটো বেয়াও আছিল অলপ, কিন্তু তথাপিতো ভগৱানৰ কৃপাত সেইদিনা বৰ ধুনীয়াকৈ ৰ'দ ওলাইছিল আৰু সেইকাৰণে মনটো বেছি ভাল লাগিছিল। আৰু এয়া যিখিনি নিয়ম সেইখিনি ডাঙৰখিনিয়ে কৰিছে, যিখিনি নিয়ম কৰিব লাগে খুঁটা পুতোতে সেইখিনি কৰিছে, সেইখিনি অলপ আপোনালোকক দেখাই দিলোঁ। আপোনালোকৰ তাতো তেনেকুৱা নিয়মবোৰ কৰে নেকি এটা কমেণ্ট কৰি জনাব, আৰু আশীৰ্বাদ কৰিব যেন ভালে কামখিনি কৰিব পাৰোঁ, আগবাঢ়িব পাৰে। গতিকে আপোনালোকে নিয়মখিনি এবাৰ চাই লওকচোন বাৰু কেনেকৈ কৰিছে আমাৰ। আৰু এয়া দেউতাহঁতেও অলপকৈ সেয়া নিয়মবোৰ কৰিছিলে, যিহেতু সিহঁতৰ মন যায় অলপ কৰিবলৈ তেনেকৈ, সেইকাৰণে সিহঁতৰ আগবাঢ়ি গৈ অলপকৈ সেয়া দিছিলে যিখিনি কৰিব লাগে। দিয়ক পানী কৃষ্ণ হৰি অলপ তিনিবাৰ দি দিয়ক মছলা। হ'ব দিয়কচোন, য'তে সুবিধা আছে হ'ব দিয়ক, পাৰ কৰাই দিয়ক।